জুবলিৰ বিয়া বিয়াত বহিল আপোনাৰ মৰমৰ শিল্পী জুবলি আৰম্ভ হল জুবলি বৰুৱাৰ যুগ্ম জীৱন পিছে কাৰ লগত বিয়াত বহিল জুবলি বিয়াত বহিল আপোনালোকৰ প্ৰিয় শিল্পী গৰাকীৰ আৰম্ভ হল জুবলি বৰুৱাৰ যুগ্ম জীৱন অমিতাভ গোহাঁই শিৱসাগৰীয়া ডেকা অমিতাভৰ সৈতে জুবলিৰ আছিল 17 বছৰৰ প্ৰেমৰ সম্পৰ্ক আৰু অৱশেষত পূৰ্ণতা পালে জুবলি অমিতাভৰ প্ৰেম কাহিনীয়ে অমিতাভ পেছাত এগৰাকী ইণ্টেৰিয়ৰ ডিজাইনাৰ আৰু এইবাৰ অমিতাভৰ হাতত পৰিল জুবলিৰ জীৱন সজোৱাৰ দায়িত্ব মহানগৰীৰ বেলতলাৰ ভৱেন্দ্ৰ আলয়ত চকলং প্ৰথাৰে সম্পন্ন হল দুয়োৰে বিবাহ 181 চাকি জ্বলাই দুয়োৱে ললে জনম জনমলৈ এক হোৱাৰ শপত 7 জনমলৈ দুয়ো বান্ধ খালে মৰম ভালপোৱা দায়িত্বৰ দোলেৰে বিবাহস্থলীলৈ আহিল দুয়োৰে শুভাকাংক্ষীসকল যুগ্ম জীৱন সুখী হোৱাৰ বাবে শুভেচ্ছা যাচিলে সকলোৱে জুবলি বা অমিতাভ দালৈ নতুন জীৱনৰ বাবে বহুত বহুত শুভকামনা থাকিল দুজন সদায় সুখী হৈ থাকক বহুত ভাল ভাল কাম আমাক যেনেকৈ উপহাৰ দি আছে তেনেকৈ এটা ধুনীয়া যুগ্ম জীৱন তেওঁলোকে উপহাৰ হিচাপে লাভ কৰক ভগৱানৰ ওচৰত বহুত বহুত প্ৰাৰ্থনা আৰু তেওঁলোকলৈ শুভকামনা নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰাও জুবলি আৰু অমিতাভলৈ থাকিল যুগ্ম জীৱনৰ অলেখ শুভকামনা সুখী হওক অমিতাভ জুবলি